অকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ এয়া শিলিখা। এইখিনি শিলিখা মই নিমখত এসপ্তাহমান থৈ দিলোঁ, তেতিয়া তাৰ ৰংটো সলনি হ'ল। এতিয়া মই ৰ'দত দিম, নিমখৰ পৰা উলিয়াই ৰ'দত দিম, আৰু যেতিয়া ৰংটো ক'লা পৰি যাব তেতিয়া বটল এটাত ভৰাই দিম। এই শিলিখা আমি তামোলৰ সলনি ব্যৱহাৰ কৰিব পাৰোঁ। ই স্বাস্থ্যৰ বাবে বহুতেই উপকাৰী। ঘৰত যদি শিলিখাৰ গছ আছে, এনেদৰে শিলিখাখিনি শুকাই তামোলৰ সলনি ব্যৱহাৰ কৰিব। আন এটা নাম খৰিতকী। ঠাই বিশেষে ইয়াৰ নাম বেলেগো আছে, সেয়া মই নাজানো। যদি নতুন নাম আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি দিব, আৰু লগতে মোৰ চেনেলটো চাই কেনে পাইছে জনাব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ।